গুড ইভিনিং চবকে। আজি ভিডিঅ'টো মই আবেলি টাইমৰ পৰা আৰম্ভ কৰিলোঁ। আপোনালোকে কেনে আছে জনাব। আমি আপোনালোকৰ দোৱা আশীৰ্বাদত ভালেই আছোঁ। এতিয়া আবেলি টাইম আমি যাই আছোঁ বাহিৰত অলপমান, আৰু ইয়াত ইমান বতাহ চলি আছে, যাবলৈ মন নাই, কিন্তু উপায় নাই, ল'ৰা ছোৱালীৰ কাৰণে যাব লগা হয়। আৰু আজি ভিডিঅ'টো যদি চবকে ভালে লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ কেম্পৰ পৰা বাহিৰতে যাই আছোঁ আমি খোজকাঢ়ি। ওচৰতে দোকান কেইটামান আছে, কিবা কিবি অলপ আনিম, নমকিন চমকিন। এয়া চাওক আনিলোৱে, আৰু ইমান বতাহ চলি আছে, খৰধৰকৈ বস্তুখিনি লৈ আমি আহিলোঁ। আৰু ইমান দোকানত যাই ভিডিঅ' বনাবলৈ মন নগ'ল, কাৰণ বহুত ভিৰ দোকানটোত। আৰু চাওক কি বতাহ চলি আছে কয়ম্বটুৰত। ইমান বতাহ চলি আছে মানে, আৰু কি ক'ম, ঠাণ্ডা ঠাণ্ডা ভাৱ হৈ আছে। এয়া চাওক। তেনেহ'লে ভিডিঅ'টো গোটেইখিনি চাব। ইমান দিন ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ যিটো ষ্টেণ্ড আছিল সেইটো মোৰ হাজবেণ্ডে লৈ গ'ল, আৰু তাৰ ছুটি শেষ হ'ল। মন চনো বেয়া লাগে, ভিডিঅ' কৰিবলৈ আকৌ মন নাযায়, সেইকাৰণে ভিডিঅ' চিডিঅ' দিয়া নাই। এয়া চাওক আমি গেটত আহি পালোৱে, কথা পাতোঁতে পালোঁ আমি। এতিয়া তেনেহ'লে যাওঁ, আৰু কি আনিলোঁ ৰুমত যাই মই দেখাম। এতিয়া আহিলোঁ ৰুমত, আৰু আহাতে এই বস্তুটো এটা পাৰ্চেল এটা আহিছিল। চিপছ কেইটামান আনিলোঁ, আৰু এনে খোৱা বস্তু কেইটামান টিফিনত দিবলগীয়া। এইখিনি গোটেইখিনি চাওক কি কি আনিলোঁ দেখাই আছোঁ মই। আৰু এয়া হ'ল শ্বেম্পু স্কুটি ধুবৰ কাৰণে, আৰু এইটো আনিলোঁ মেডিচিন মূৰৰ বিষৰ, এনে টেবলেট কেইটামান আনিলোঁ, চেৰিফল, ভীম চাবোন, আৰু কল আনিলোঁ আধা কেজিমান। ইয়াত কেজি চিষ্টেম বিক্ৰী হয়। আৰু চাওক এইটো হ'ল এটা নমকিন তামিলনাডুৰ, আৰু এইটো আনিলোঁ এভৰিডে বিস্কিট। এইখিনিয়ে বস্তু, বেলেগ একো অনা নাই, কাৰণ যিখিনি বস্তু লাগে চব কেণ্টিনৰ পৰাই লৈ লওঁ মই। আৰু এনে মাইনা কিবা কিবি খাম বুলি গ'ল, সেইকাৰণে বস্তুখিনি আনিলোঁ। আৰু ইয়াৰ কলম, আৰু এইটো পাৰ্চেলটো খুলি আছে মাইনাই। এনে ছিলিকনৰ ননষ্টিক কেৰাহীত খানা বনাবৰ কাৰণে আনিলোঁ। তেল ব্ৰাছ কাৰণে এটা ব্ৰাছ আনিলোঁ, আৰু হ'ল এটা খুন্তি। এইটো ননষ্টিকত বনাবলৈ বিৰাট ভাল, মানে ষ্টীলৰ খুন্তিয়েদি বনালে অলপ মানে ডাঙৰ নিচিনা হৈ থাকে। এইটো আনিলে এইটো ভাল হয় বিৰাট, মিঠাই চিঠাই বনাবৰ কাৰণে। এয়া চাওকচোন কেনেকুৱা, একদম বহুত ছফ্ট, আৰু ৰেড কালাৰ কাৰ কাৰ পচন্দ জনাবচোন। আমাৰ ঘৰত চবৰে ৰেড কালাৰ পচন্দ বেছি। আৰু এয়া চাওক ব্ৰাছটো। আৰু ৰাতিপুৱা উঠি বিৰিয়ানী বনাম, কাৰণ ৰাতি আৰু ভিডিঅ' বনা নাই। স্কুলত টিফিনত দিবৰ কাৰণে এগ বিৰিয়ানী বনাম। কণী 3টা বইল কৰি ল'লোঁ, কাৰণ আমাৰ ঘৰত কণী 3টাই খায়, মাইনা, ভাইটি আৰু শাশুমায়ে খাব। আৰু হালধি অলপ নিমখ দি অলপ হালকা মানে ফ্ৰাই কৰি ল'ম, বেছি নহয়, স্কিনটো অলপ হালধীয়া কৰিলে হৈ যাব। আৰু ঘৰৰ বিৰিয়ানী এইটোৱে টেষ্টি লাগে যে মানে কম মছলাত বনাব পাৰি, আৰু আমাৰ বাহিৰা বস্তু ইমান ভাল নাপায় কোনেও খাবৰ কাৰণে। আৰু এনে ভাজি লওঁ কণীকেইটা। আৰু বিৰিয়ানীটো মানে টিফিনত অলপ ঝটপটকৈ পটককৈ, মানে কিবা মছলা কম দি বনাই দিলে ভাল ল'ৰা ছোৱালীবিলাকক, দুপৰীয়া ভালকৈ খাব পাৰে। আৰু সদায় ৰুটি চুটি মাইনাই নোখোজে, সেইকাৰণে এদিন পৰঠা, এদিন পুৰি, মানে সপ্তাহত 6 দিন মানে অলপ কিবা কিবি বনাই চনাই দিওঁ। আৰু সৰিয়হ তেল দি বনাম বিৰিয়ানীটো মই। অলপ পিঁয়াজ দি এইটো ভাজি ল'ম, তাতে অলপ বিলাহী দিম, আৰু ঘৰত যিখিনি মছলা সেইখিনিয়ে মানে। আৰু বিৰিয়ানী মছলাটো মই ঘৰতে বনাওঁ, পেকেট মছলাটো ভাল নাপাওঁ খাবৰ কাৰণে। আৰু ভইচ দি আছোঁ, ইফালে মাইনা ওচৰতে বহি আছে মোৰ, কৈ আছে মা আপুনি কি বনাই আছে, চবেই কৈ আছে ভালকৈ ক'বচোন, আণ্টিহঁতে বনাই খাব।
আৰু চাওক এইটো বিলাহী দিলোঁ আৰু এইটো চব ঘৰৰে মছলা মোৰ জিৰা ধনিয়া বিৰিয়ানী মছলা আৰু অলপ লাল কাশ্মীৰী লংকা সেইটো মৰিচৰ গুড়াটো দি দিলোঁ দি তাতে অলপ ভালকৈ মিক্স কৰি 2 ছেকেণ্ডমান কৰি অলপ ইয়াত দহি দি দিম এইটো পেকেট দহি আপোনালোকে পালে ঘৰতে দহিটো বনাই দি দিব আৰু বেছি ভাল লাগিব খাবৰ কাৰণে এনে মিক্স কৰি ইয়াত অলপ পানী দি দিম মছলাটো কচান কৰিবৰ কাৰণে কাৰণ যিকোনো চব্জি হওক বিৰিয়ানী হওক যিকোনো মাছ মাংস যি বনাই নাকিয় অলপ মছলাটো ভালকৈ কচান কৰিলে সেই চব্জিটোৰ টেষ্টটো বেলেগ হৈ যায় এইটো চাওক মই তেলটো একদম ওপৰেদি উঠি গৈছে আৰু এইটো বিৰিয়ানী চাউলটো দি দিলোঁ আধা ঘণ্টা আগত ধুই থৈ দিছোঁ মই ষ্টেণ্ডত এনে বেছি নালাৰিম কাৰণ চাউলটো একদম চফ্ট হৈছে ভাঙি যাব আৰু ভাঙিলে বিৰিয়ানীটো কেনেকুৱা দেখিব ন সেইকাৰণে বেছি নালাৰিলোঁ এইটো একদম উতলোৱা গৰম পানী মই দি দিলোঁ উতলোৱা গৰম পানী দিলে মানে চাউলটো একদম পটককৈ বইল হৈ যায় আৰু বেছি মানে নৰম নহয় চাউলটো চফ্ট হয় কিন্তু দেখাত একদম জৰজৰীয়া লাগে আৰু পুৰি 3টা দি দিলোঁ এতিয়া একদম অলপ তেলত অলপ মছলাত কেনেকৈ বিৰিয়ানী বনাব পাৰি ৰেচিপিটো বনাই পেলাই মোক ক'বচোন খাই পেলাই কেনে টেষ্টি হ'ল নে নহ'ল আৰু চাওক এইটো হৈ গ'ল মোৰ বিৰিয়ানীটো ইয়াতে অলপ লাৰিছোঁ সেইটো চাওকচোন এইটো ঠাণ্ডা হ'লে আৰু মানে বহুত ঝৰঝৰীয়া হ'ব আৰু ইয়াত অলপ ধনিয়া পাত দি নমাই ল'ম আৰু এই বিৰিয়ানীটো খাই মাইনা আৰু ভাইটি বহুত ভাল পায় আমাৰ এই দোকানৰ বিৰিয়ানী ভাল নাপায় ইমান খাবৰ কাৰণে এইটো ধনিয়া পাত দি এতিয়া নমাই ল'ম এটা থালিত লৈ আছোঁ অলপ ঠাণ্ডা কৰি সেই টিফিনত ভৰাই দিম গৰম গৰম দিলে দুপৰীয়া বেয়াও লাগে গন্ধ চন্ধ উঠিব পাৰে ঠাণ্ডা কৰি ভৰাই দিলোঁ এইটো হ'ল নেক্সট ডে মৰ্ণিং আজি স্কুল বন্ধ লেটকৈ উঠিলোঁ ৰাতিয়ে মাছৰ কথা কৈ দিছোঁ এইটো হ'ল মিছা মাছ আৰু এইটো হ'ল কাটলা আনিলে মাইনা উঠি মাছখিনি আনিলে মই ইয়াত চব কাটি চাটি ধুই চুই মেলি কিচেনটো চাফা কৰিহে ভিডিঅ'টো আৰম্ভণি কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু গোটেইখিনি চাব দেই আৰু আজিকালি ল'ৰা ছোৱালী কি হয় মাছ মাংস হ'লে একো নালাগে সেইকাৰণে আজি মাইনাক কৈ আছোঁ মই চব্জি দি তহঁতক মাছ বনাই খুৱাম আৰু ৰাতিপুৱা এইটো মাইনা উঠি গা চা ধুই চুই নাস্তা কৰা নাই এই আহিছে এতিয়া কিতাপকেইটা ভাল কৰিবৰ কাৰণে আৰু এইটো মাষ্টৰ আমাৰ চাওকচোন ঘৰত ৰাতিপুৱা উঠি কিতাপটো লৈ মানে লিখিব ইয়াৰ পঢ়াটো কম অকল লিখা আৰু লিখা মাইনা চব ভাল কৰি আছে আৰু এটা বস্তু দেখাম দেই আপোনালোকক এইটো চাওক অসমৰ কেঁচা জ্বলা ইমান লাগিছে গছডালত মই সদায় দুপৰীয়া মানে দুটাকৈ ল'ম আৰু একদম ভাতেদি খাই দিওঁ বহুত ভাল লাগে আৰু এনেকুৱা ফুল ফুটি আছে মই এটা গছত 2টা কালাৰ য়েল্ল' আৰু এটা হোৱাইট মানে সৰুতে য়েল্ল' হয় কিন্তু যিমান ডাঙৰ হয় ইমানেই মানে হোৱাইট হৈ থাকে আৰু বহুত ডাঙৰ ডাঙৰ ফুলকেইটা আৰু আজি আমাৰ ইয়াত বহুত গৰম দিছে কিন্তু বতাহটো বহুত চলি আছে দেই ইমান গৰম হ'লেও বুজিব পৰা নাই আৰু আমাৰ চজিনা গছত ইমান চজিনা লাগিছে যোৱা বাটৰ নাজানো কোনে কোনোবা নোখোৱাকৈ উঠাই উঠাই লৈ খাই দিয়ে আৰু এতিয়া একদম গা চা ধুই চব কাম বন কৰি আহিলোঁ মই ৰন্ধা কৰিবৰ কাৰণে এতিয়া অলপ মাছটো বনাম স্কচ আৰু আলু দি আৰু কেৰেলা ভাজি কৰিম আলু দি ভাইটি কেৰেলাটো বিৰাট ভাল পায় খাই পেলাই মানে হালকা বেছি নহয় অলপ হালকা ভাজি ল'ম ভাজা মাছটো এনেও বেয়া পাওঁ আমি খাবৰ কাৰণে মাইনা বহুত ভাল পায় সেইকাৰণে ভাজি ল'লোঁ মাছকেইটা ভাজি লৈ মানে এই তেলতে বেছি তেল নিদিওঁ সৰিয়হৰ তেলতে বনাম 2টামান তেজপাত দিলোঁ অলপ পিঁয়াজ দি মছলাটো একদম ৰেডি কৰি ল'ম চব্জিটো আগত ভালকৈ কচান কৰি পিছতহে মাছখিনি হোৱাৰ আগতে ধনিয়া পাত দি নমাম আৰু এনেকুৱা হালকা মছলা দি বহুত ভাল লাগে
ৰান্ধি চান্ধি আমি বাজিল 1টামান বাজিল, গোটেইখিনি ভাত খাম বহি একেলগে। এতিয়া ভাত ল'লোঁ, নেমু ল'লোঁ, আমৰ আচাৰ এইটো ল'লোঁ মই, কেঁচা জলকীয়াৰ আচাৰ ঘৰতে বনোৱা, আৰু এয়া হ'ল মাছ আলুৱে আঞ্জা। গোটেইখিনি ভিডিঅ'টো চালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো এইখিনিলৈকে।